গুড মৰ্ণিং গাইজ, কি খবৰ আপোনালোকৰ? আজিৰ পৰা মোৰ বিহু এখন ষ্টাৰ্ট হৈছে, তো মই বিহুলৈ যাবলৈ ওলাই লওঁ। ওলাই ৰেডি হৈ গ'লোঁ। আপোনালোকক কৈছিলোঁ যে আজি বিহু এখন আছে বুলি, আৰু যিসকলে ডিষ্টেঞ্চত ডিগ্ৰী কৰিছে সেইসকলেতো গম পাইছে যে আজিৰ পৰা আমাৰ বিহু ষ্টাৰ্ট হৈছে। তো কলেজ যাওঁ এতিয়া। কলেজখনো অলপ দেখাওঁ আপোনালোকক, কোনখন কলেজত আমাৰ চেণ্টাৰ পৰিছে, আৰু এতিয়া এক্সাম দি আহোঁগৈ। আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব। এতিয়া যাবলৈ ওলালোঁ, কলেজত দেউতাই থৈ আহিবগৈ। এতিয়া আপোনালোকে চাই থাকক, কলেজ যাওঁ। এক্সাম দি হৈ গ'লোঁ। এতিয়া বৰষুণ দি থকা দেখি আৰু কলেজৰ এইখিনি গেটৰ ওচৰত ৰৈ থাকিব লগা হৈছে। ইয়াতে আমাৰ এক্সাম চেণ্টাৰ আছিলে, বৰষুণে গোটেইখন গেলাই দিলে। এতিয়া ঘৰলৈ যাওঁ, আৰু গোটেই বৰষুণো দিলে, বহুত দেৰি হৈ গ'ল। এতিয়া গৈ থাকোঁ ঘৰলৈ। বহুত ভোক লাগিছিলে কাৰণে ইয়াত ঘুগুনি খাই ল'লোঁ। আহি ঘৰ পাইছিলোঁহিয়ে, পাৰ্চেল এটা আহিছে, আকৌ আনিবগৈ লাগে। তো আকৌ যাওঁ তিনিআলি। পাৰ্চেলো ল'লোঁ, ঘুগুনিও খাই হৈ গ'ল। এতিয়া ঘৰলৈ যাওঁ। ঘৰ আহি পালোঁহি, আৰু ভিডিঅ'টো আৰু বেছি নেদেখাওঁ, ইমানেই। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব, আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, তেতিয়া নতুন নতুন ভিডিঅ' ন'টিফিকেশ্যন আপোনালোকে আগতীয়াকৈ পাব আৰু আগতে চাব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই। বাই বাই।